ইছৰাম আইও এই বৰ জহনীয়াখনৰ ঘৰত আমি আছো নে আমাৰ ঘৰত এইখন আছে একো ধৰিব নহ'লো মুঠতে গোটেই ঘৰটো মোকা জালে একেবাৰে ভূত বাংলা নিচিনা কৰি পেলালে অ' গোখানি ইমানকে ষ্টাইল কৰি কোনটো পৰাক দেখাবলৈ যাওঁ আছে কাৰণেহে কৈছোঁ আকৌ আপুনিও কিন্তু আমাৰ ঘৰত একেবাৰে জ্যোতিষীৰ ওচৰত সময় চময় চোৱাই পিনেহে আমাৰ ঘৰত ভৰি দিয়ে হয়নে আপুনি বেয়াই পালে হ'বলে ধেমালি কৈছো হে জাহানি জাতিজনী যাওঁ দেই মা বাই এইজনী মানে যা 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 তই সেই ৰাধা পাগলীজনীৰ নিচিনা ঘূৰিহে ফুৰিব পাৰ তিলকে কিবা কাম এখন দিলে কৰিব পাৰ জানো ৰান্ধু আহি পিনে মূৰত লাগিব হ'ল তাই খবৰে নাই দুদিনৰ পাছত শুনিছো বোলে ভাততে মই গোটেইখন মকৰাই বালালে এই জমনি কৈছিলো আকৌ হাঁহি নুঠিল ন ক'ৰবালৈ যোৱাৰ আগত আপোনাৰ মুখখন দেখিলে কোনোবাই ভাকুল কুলাই দিলেও নহ'লে ভাৰতী সিঙৰ শ্ব' চলি থাকিলেও কিন্তু মোৰ হাঁহি নুঠে আকৌ আপুনি খাতিজনী এজনী লাজ দিলেও লাজ নাপায় এজনী কি পেনামাকি নিচিনা ভেন ভেনাই আছে নহয় মই আপোনাক সেই বহিবলৈহে কৈছিলোঁ মই আকৌ বহিবলৈ কোৱা নুশুনিলোৱে নহয় হেৰি ক'তনো বহিম পিছে মানে চকী টেবুল একো দেখাই নাইচোন খাব জানিলে চাউলে চিয়া বহিব জানিলে মাটিয়ে পিয়া বুজিছে চেতিয়ানি আৰু বহিবলৈ কোৱা কথাটো আপোনাৰ নুশুনিলে যেতিয়া আপোনাৰ গাত ভুল আপোনাৰ আকৌ ভাল কথা শুনা অভ্যাস নাই যে আৰু হেৰি কওক সেই টেবুলখন তলতে পিয়াখন আছে আনি পিনে বহি লওক মই আনি দিব নোৱাৰোঁ মই এইবোৰ এই গোটেই কাম আছে পাই খাব দিয়ক আৰু নবহো এই পিছে আপুনি বৰ আজি ঘৰ চফা কৰিলেচোন হয় কিবা আছে নি মই এতিয়া আগতে কি ঘৰ চফা নকৰোঁ নি কি কথা ক'বলৈ আহে কি লেতেই নি মই যা এটা কথা কয় আজি সেই দেৱালীৰ কাৰণে অকণমান চফা কৰিছোঁ আজি দেৱালী নহয় মোৰ বজাৰ চজাৰ যিমান কৰিবলগীয়া আছিলে চব শেষ কৰি পিনে মই বম ফটকা লাইট চাইট চব আনি আজৰি মোৰো বজাৰ দুখনমান কৰিবলৈ আছিলে বেছিকেইটা নহয় পিছে মই সেই লাইট চাইট নানো মাটি চাকি দুখনমানকে আনিম আৰু বম মোৰ ঘৰত একেবাৰে মই সোমাবলৈ নিদিওঁ এই বম ফটকা কিবা কিবি মোৰ ঘৰত মই সোমাবলৈ নিদিওঁ দেই কিহৰনো চাকিখন লগাব লাগে লাইটকেইটা আনি লগাই দিয়কচোন ঘৰত চাকি তেলখিনি নিজে বাচি যাব আৰু এই বম চম নানিলে ফটকা চটকা নানিলে কি এই বাঁহৰ কাঠি ফুটাব নি আপুনি এইবাৰ মই বাঁহৰ কাঠিকে ফুটাওঁ তাৰপৰা আপোনাৰ কিবা হ'ল চাকিখন আনিবলৈ এতিয়া দিওঁ কাক মই নাযাওঁ কি আনিব লাগে দিয়ক মই লৈ আনিম তোৰ হাতত মই পইচা দিলে মই কি হ'ব মই চব জনা আছে গম পাইছ তোৰ হাতত সেই চাকি আনিবলৈ দিয়া পইচাকেইটা দিলে মৰখক খুজিবি গোটেইগাল আনি পিনে মোৰ হাতত সেই ঔটেঙা বাকলিখন আহিবি দিবিহি মই তোৰ কথা জানো নহয় এনে খাওঁ সেই আৰু ঔটেঙা বাকলিটোচোন চাকি পেলাইচোন আৰু হেৰি পইচা দুশ দিব মই কিবা এটা খাই আহিম বোপাই তোৰ ভোক লাগিলে কি তই পইচা খাওঁ নি মই তোৰ পৰহিদিনা পইচা 100 টকা দিছিলোঁহে তই খাই শেষে কৰিলি আপুনি মোক পৰহিদিনাখন অকল 100 টকা দিছে 1000 টকা দিয়া নাই নহয় আজিলৈকে চলি থাকিবলৈ আৰু 100 টকানো কেইদিন যায়ও আজিকালি এদিনে নাযায় এবেলাই নাযায় আৰু সেই মোক বম আনিবলৈ পইচা দিয়ক এতিয়া এইবাৰ বেয়া বম ফুটাম মই বিকাশ এইবাৰ বোলে তহঁতৰ মায়ে দেৱালীত বাঁহৰ ফটকাকে ফুটুৱাব আপুনি মাজতে কিয় টেককে মাত খামাতেহে আপোনাৰ বেছি দেৰি নাই মই আপোনাৰ পাছফালে হলিটা লগাই জ্বলাই দিম একেবাৰে উৰি গৈ ফটকা ফেক্টৰীতে কিন্তু পৰিবগৈ আপুনি বেছিকৈ ফটকা কৰি আছে আকৌ বমাই ঠিকে কৈছে তো দেৱালীত ফটকা নানিলে ফুটুৱাম কি আৰু চাকিখিনি আনিবলৈ দৰকাৰ নাই চাকিখিনি কিনোতে যিমানখিনি পইচা হ'ব তাতকৈ কমত আমি সেই লাইটখিনিকে পাম নালাগে চাকিখিনি আনিবলৈ আৰু পইচা মই হেৰি ফটকা আনোগৈ নালাগে বুলি কৈছোঁ নালাগে মুঠতে মই এইবাৰ ঘৰত মাটি চাকি জ্বলাম মই প্ৰত্যেকবাৰ মাটি চাকি জ্বলাম আৰু মই এইবাৰ জ্বলাম আৰু এইবোৰ ফটকা মোৰ ঘৰত সোমোৱাব নোৱাৰোঁ কিন্তু যোনে সোমোৱালে মই কৈছোঁ মানে সিহঁতক মই ফটকাৰ লগত জ্বলাই দিম নহ'লে ৰকেটৰ লগত উৰুৱাই দিম মই কৈ দিলোঁ নিজৰ মাটিৰে বনোৱা চাকিখন জ্বলোৱাত চবৰে কিহৰ আপত্তি বাহিৰত বনোৱা লাইট কেইটাতকৈ কি আমাৰ মাটি চাকিখন কি বেয়া নেকি আৰু এইবোৰ ফটকা ফুটোৱাৰ পৰিৱেশটো কেলৈ নষ্ট কৰিব লাগে সেইটোতো হয়েই আকৌ জীৱ জন্তু অল্প ভয় খায় নি কেলৈ আমাৰ এইবাৰ গোহালিৰ পৰা গৰুজনীয়ে ৰছী ছিঙি দৌমোৱা নাই এৰাল ছিঙি সেইবোৰ কৰিব নাপাওঁ মুঠতে মোৰ ঘৰত দেই এইবোৰ বম চম ফুটোৱা এইবোৰ মন দুঘৰ মই নুফুটালে বোলে কি চবেই নুফুটাকৈ থাকিব নেকিনো এনেও ফুটোৱাব চবেই মই অকলে নুফুটোৱাকৈ মই কি পৰিৱৰ্তনডাল আনিম কওকচোন যোনে ফুটোৱাই থাকিবলৈ দে তোৰ নিচিনাকৈ যদি 10টা মানুহেও যদি এইবোৰ নুফুটোৱাকৈ থাকে নহয় সেইখিনিয়ে বহুত আৰু শুনি লওক 100 পৰাহে কিন্তু 100 হ'বগৈ আকৌ ঠিকেই কৈছে পাই দতনি ময়ো সেই চাকিকেইখনমান আনি পিনেহে লগাব লাগিব ঘৰত এইবাৰ দেৱালীত খালি সেই হেৰি ফটকাকেইটা ঘূৰাই দিমগৈ আকৌ নুফুটোৱা যদি পইচাকেইটা সিনি অহা নাই নহয় আকৌ আপুনি যি কয় কৰিব কিন্তু মই মোৰ ঘৰত ফটকা ফুটাবলৈ দিব নোৱাৰোঁ যদি ৰাধা পাগলীৰ নিচিনা হ'বলৈ মন নাই দেৱালীৰ মাজত এইজনী ৰাধা পাগলী ক'ৰ পৰা ওলালে এজনী সেই আমাৰ মাহঁতৰ ঘৰৰ ওচৰৰ মানুহ হেৰি মানুহটো নাই পুতেকটো সেই এনেকুৱা দেৱালীতে জুই লাগি মৰিলে তেতিয়াৰ পৰা পাগলী হ'ল এই পুতেক ঘূৰিয়ে ফুৰে তই দেখো নি আগতে ওপৰত কি ওলাইছে আপোনাৰ
নহয় মানে মই কি ভাবিছোঁ আপুনিও যদি আধা পাগলীৰ নিচিনা তিলেও ঘূৰি ফুৰে আপোনাক বা দেখিবলৈ কেনেকুৱা লাগিব বাৰু ইমান ডাঙৰ ঘটনাটোতো আপোনাৰ হাঁহি উঠে ন আপুনি যদি কিন্তু ইয়াত আৰু অলপ দি থাকে মই সঁচাকৈ পাগলী হ'ম দেই তেতিয়ানে আপুনি যাওকগৈ আৰু দেই কিবা আকৌ ইয়াৰ পৰা যাওক মই কিন্তু আপোনাক সহ্য কৰিব নোৱাৰোঁ যাওক যাওঁ দেই পোহৰৰ উৎসৱ দীপাৱলীত চাকিৰ পোহৰে চাৰিওদিশ উজ্বলাই তোলক আৰু কোনেও যাতে বোমা ফুটাই যুদ্ধ অধিক পৰিৱেশ সৃষ্টি নকৰে তাৰে কামনাৰে মই সকলোলৈকে দীপাৱলীৰ অলেখ শুভকামনা জনাইছোঁ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ দেই আপুনি কি যোৱাই নাই নি হে